নতুন এটা প্ৰজেক্ট, নতুন এটা চিন্তা আমাৰ বিটিআৰ অঞ্চলত বহুখিনি যুৱ আনএমপ্লয়েড আছে। সেই যুৱকসকলক এমপ্লয়মেণ্ট দিয়াৰ উদ্দেশ্য লৈ আৰু লগতে যিখিনি খাদ্যবিলাক আমি বিভিন্ন দোকানবিলাকত পাওঁ, কেতিয়াবা এইবিলাক হাইজেনিক নহয়। সেইকাৰণে প্ৰপাৰ ট্ৰেইনিং দি প্ৰফেচনেলি ভাল চাহ, স্নেক্স, আমাৰ লোকেল থলুৱা পিঠা, বিভিন্ন খাদ্যবিলাক ৰাতিপুৱা গধূলি যিবিলাক মানুহে বিভিন্ন মেল মিটিং সভা সমিতিয়ে খায়, এই কথাটো লক্ষ্য ৰাখি যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে বিটিআৰ অঞ্চলত কমচে কম 50খন আমি তেনেকুৱা টি ষ্টল, আমাৰ যিটো ই ৰিক্সা আছে সেইটো মডিফাই কৰি 50খন টি ষ্টল আমাৰ বিটিআৰ অঞ্চলত এণ্টাৰপ্ৰিনাৰসকলক আমি দিয়াৰ কাৰণে ঠিক কৰা হৈছিলে। আৰু এতিয়া এই ই ৰিক্সাখিনি ডিজাইন কৰা হৈ গ'ল। আমাৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হোৱা এই মুহূৰ্তত আজি আমি এই কামটো কৰিবলৈ পাই, এইটো অপেনিং কৰিবলৈ পাই, ৰিলিজ কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই আশা ৰাখিছোঁ যিসকল ব্যক্তি খুব ভালকৈ বাছনি কৰি লোৱা হৈছে, ট্ৰেইনিঙো দিয়া হৈছে, যিসকল ব্যক্তিয়ে এই ই ৰিক্সাটো পাবলৈ সক্ষম হৈছে, তেখেতসকলে খুব ভালকৈ চলাব, ভালকৈ মেনেজ কৰিব, মেইনটেইন কৰিব। আৰু যেনেকৈ এটা উদ্দেশ্য লৈ এই কামটো কৰা হৈছে যে হাইজেনিক ভাল খাদ্য আমাৰ পাব্লিকক খোৱাৰ কাৰণে, সেইটো তেখেতসকলে নজৰ ৰাখিব বুলি মই আশা কৰিছোঁ। আৰু আজিৰ সময়ত আমি যিটো দেখিছোঁ, এজন ভেণ্ডৰে, এজন সৰু আমাৰ যিটো দোকানী, যোনে নেকি চাহ পিঠা বিক্ৰী কৰে, তেখেতেও হাজাৰৰ এমাউণ্টত তেখেতসকলে উপাৰ্জন কৰে ডেইলি। গতিকে এই ই ৰিক্সাত যি আমাৰ চাহ দোকান থাকিব, টি ষ্টল, যিটো নেকি আমি টি বুলি কৈছোঁ, এই টি ষ্টলত ভাল উপাৰ্জন কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। গতিকে তেখেতসকলে এই ই ৰিক্সা চাহ দোকানটো যাতে গুৰুত্ব দি কামটো কৰে। আৰু বিটিআৰ চৰকাৰৰ আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া বহুত আশাৰে এইটো কৰিছে। গতিকে মই তেখেতক ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ সম্বৰ্ধনা দিবলৈ ৰখি আছে, আহক আমাৰ ডেপুটি চিফ ডাঙৰীয়াক এটা সম্বৰ্ধনা দিয়ক। এইফালে আগত আহক, এই ডাঙৰো আগত আহক। ডাঙৰো যিজনে এই কামটো কৰিব, তেওঁ মানে বাহিৰত কাম কৰি আছিলে, ডাঙৰো তেখেতকো এটা আৰণাই দিবলৈ মই অনুৰোধ কৰিছোঁ। এই গোটেই চাহ দোকান চোৱা চিতা কৰা কামটো হ'লে ডাঙৰো, এইটো কি আছে? এইটো মানে ছাৰক তেখেতসকলে দিছে। এইটো হ'ল মডেল বড়োলেণ্ড চাহাৰানাই গলা টি ডিষ্ট্ৰিবিউশ্যন, এইটো মানে দোকানটো বড়োলেণ্ড টি ছাৰ্ভিচ বুলি তেখেতে নাম দিছে। গতিকে চবকো চাৰ্টিফিকেট দিয়া হ'ব, চবকো ৰেজিষ্ট্ৰেশ্যন হৈছে, চবৰ লগতো এগ্ৰিমেণ্টো চাইন কৰিছে। কোনোবাই যদি ভালকৈ কাম নকৰে, এই চাহ দোকানটো আকৌ BTC অফিচত আহি পাব। গতিকে মই আশা কৰিছোঁ কোনো যাতে এইটো নকৰে, ভালকৈ চলায়। আৰু আজি এই শুভ মুহূৰ্তত আমি এইটো ৰিলিজ কৰি দিম, তাৰপিছত সেইটো গুচি যাব। বাকী আমিও ঠায়ে ঠায়ে গ'লে চাহ খাম। থেংক ইউ। দিব আৰু এখন আমি চাহ খাওয়া যাম।
আমার ইনকাম তো